নমস্কাৰ আছামিজ MCQ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকলৈ এক্সামিনেশ্যন কুৱেশ্যন এনচাৰলৈ ভিডিঅ'টো আগবাঢ়িছোঁ। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই দিয়া ভিডিঅ' সোনকালে পায়। মই এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকলৈ আপডেট দি থাকিম জেনেৰেল নলেজ কুৱেশ্যন এনচাৰৰ ওপৰত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু কিন্তু আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোলৈ আহোঁ। প্ৰথম প্ৰশ্নটো হৈছে, কোন বছৰত আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা হয়? কোন বছৰত মুখ্যমন্ত্ৰী হয় আনোৱাৰা তাইমুৰ? ইয়াতে আছে 1979, ক'ত আছে 1979, ক'ত আছে 1980, গত আছে 1981, ঘৰত আছে 1982। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ 1980। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, অৰ্থাৎ 2 নম্বৰ প্ৰশ্ন, যাক পিতৃ বুলি জনা যায়। অসম গদ্য সাহিত্য যাক পিতৃ বুলি জনা যায়। ইয়াতে প্ৰথমে আছে ভট্টদেৱ, পিছত আছে শংকৰদেৱ, গত আছে অনিৰুদ্ধদেৱ আৰু ঘৰত আছে মাধৱদেৱ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ক ভট্টদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? 1 নম্বৰত আছে 3 জুলাই, ঘৰত আছে 19 আগষ্ট আৰু গত আছে 22 ছেপ্টেম্বৰ আৰু ঘৰত আছে 29 অক্টোবৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ 12 ছেপ্টেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো আছে, কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ আছে বুলি আছে? কোনখন জিলাত সূৰ্য পাহাৰ আছে? শ্ৰী সূৰ্য পাহাৰ আছে? 1 নম্বৰত আছে ধুবুৰী, ঘৰত আছে গোৱালপাৰা, গত আছে ডাউন আৰু ঘৰত আছে চিৰাং। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ গোৱালপাৰা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটোত আছে, অসম পৰিসৰ কোনটো সৰ্বোচ্চ পৰ্বত? ইয়াতে 1 নম্বৰ আছে পাটকা পৰিসৰ আৰু ঘৰত আছে নামচাৰ পৰিসৰ আৰু গত আছে বেৰেইল পৰিসৰ আৰু ঘৰত আছে বেঠাইতুলি পৰিসৰ। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ বেৰেইল পৰিসৰ। তাৰপিছৰ প্ৰশ্নটোলৈ আহোঁ, সতীয়াধিকা আছিল যাৰ এগৰাকী ৰাণী? সতীয়াধিকা আছিল ৰাজবংশ যাৰ এগৰাকী ৰাণী। 1 নম্বৰ আছে চৌধুৰী, ঘৰত আছে কোচ, ঘৰত আছে চুতীয়া আৰু ঘৰত আছে ডিমাটিপুৰা। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ চুতীয়া। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, কোনখন ৰাজ্যৰ অধীনতে আওৰা নহয় গুৱাহাটী উচ্চ ন্যায়ালয় অধিকাৰ ক্ষেত্ৰ? 1 নম্বৰ আছে নাগালেণ্ড, ঘৰত আছে মিজোৰাম, গত আছে অৰুণাচল প্ৰদেশ আৰু ঘৰত আছে ত্ৰিপুৰা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ত্ৰিপুৰা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটোত আছে, অসম চিকিৎসা মহাবিদ্যালয়ত আছিল পূৰ্বতে এইবোৰ নামে জনা যায়। অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামে জনা যায়? 1 নম্বৰ আছে বেৰি কোন চিকিৎসা বিদ্যালয়, ঘৰত আছে চেইণ্ট জন মেডিকেল স্কুল আৰু ঘৰত আছে ৰবাৰ্ট ৱান মেডিকেল স্কুল আৰু ঘৰত আছে চেইণ্ট পেণ্টিক মেডিকেল স্কুল। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ বেৰি কোন চিকিৎসা বিদ্যালয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, আৰোহণ কৰা প্ৰথম অসমী কোন মাউণ্ট এভাৰেষ্ট? প্ৰথম অসমী কোন মাউণ্ট এভাৰেষ্ট আৰোহণৰ? ইয়াতে ক'ত আছে মনীষ ডেকা, ঘৰত আছে তৰুণ শইকীয়া আৰু ঘৰত আছে বিদ্যুৎ বৰা আৰু ঘৰত আছে অভিনন্দন বৰা। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ তৰুণ শইকীয়া। এই পিছৰ প্ৰশ্নটোলৈ আহোঁ, অৰ্থাৎ আজিৰ ভিডিঅ'টো একেবাৰে লাষ্টৰ প্ৰশ্নটোলৈ আহোঁ। লাষ্টৰ প্ৰশ্নটো জনোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই এনেধৰণৰ ভিডিঅ'বোৰ সোনকালে পাই থাকিবলৈ। গতিকে আজি ভিডিঅ'ৰ লাষ্টৰ প্ৰশ্নটো, অঞ্চল অনুসৰি অসম হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য? ইয়াত আছে 14, ঘৰত আছে ক'ত আছে 11তম আৰু গত আছে 15তম আৰু ঘৰত আছে 14তম। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ 17তম। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।